Hello students, welcome to mathematics tutorial. আশা কৰিছো সকলো ভালে আছা আৰু আমাৰ লাষ্ট ক্লাছত আমি properties of trigonometric functionৰ অকমান ডিসকাস কৰিছিলো কিছুমান propertiesৰ বিষয়ে আমি আলোচনা কৰিছিলো আৰু লগতে তাৰ proof বিলাক চেক কৰিছিলো আশা কৰিছো সকলোৱে আগৰ ভিডিওটো চাইছা আৰু আজি আমি তোমালোকৰ সলভ কৰিব ট্ৰাই কৰিম এক্সাৰসাইজ 2.2 তো এটা সো এক্সাৰসাইজ 2.2 ৰ ফাৰ্স্ট কোৱেশ্চন আছে তোমালোকৰ proof the following proof কৰিব দিছে আমাৰ আৰু ফাৰ্স্ট কোৱেশ্চনত আছে তোমালোকৰ 1 নম্বৰ কোৱেশ্চন proof that 3 sin inverse x equals sin inverse 3x minus 4x cube আৰু কাখত কন্ডিশন দিছে x belongs to minus half comma half তো সোয়া এই যেটো কাখৰ কন্ডিশন দিছে এই কন্ডিশনটোৰ লগত ইমান বেছি ভয় খাব লগা একো নাই এই কাখৰ কন্ডিশনটো কেৱল এই কাৰণে দিয়ে যাতে এই ভ্যালু বিলাক যেটো আমাৰ ডোমেইন x ৰ ইটো যেটো ইনভাৰ্সৰ ডোমেইন x বা ইয়াতে যেটো x that means x ৰ ভ্যালু তোমালোকে এইটো ৰেঞ্জৰ ভিতৰত ইউজ কৰিব পাৰিবা আৰু মেবি কেতিয়াবা এনেকুৱা হ'ব পাৰে যে এইটো ৰেঞ্জৰ বাহিৰত ইউজ কৰিব গলে হয়তো আমাৰ কোৱেশ্চনটো নট ডিফাইন আহি যাব পাৰে তো সেই কাৰণে আমাৰ এই ৰেঞ্জটো দিয়াই থাকে তো হেতু ৰেঞ্জৰ লগত ইমান একো প্ৰবলেম নাই তো এতিয়া আমি এটো প্ৰুফ কৰিব লাগে এটো কোৱেশ্চন তো 3 sin inverse x equals sin inverse 3x minus 4x cube বলে আমি প্ৰুফ কৰিব লাগে এটা সো লেফট সাইডত সিম্পল আমাৰ 3 sin inverse x আছে আৰু ৰাইট সাইডত যেটো অকমান ডাঙৰ কোৱান্টিটি আছে সো মই আমাৰ হেল্প হ'ব পাৰে বলে ৰাইট সাইড কনসিডাৰ কৰিছো ৰাইট সাইডত আছে আমাৰ sin inverse 3x minus 4x cube sin inverse 3x minus 4x cube তো এটা সোয়া যেটো রাইট সাইডত এটো ললো এটা তোমালোকে x ৰ ঠাইত এনেকুৱা কিবা এটা ভ্যালু পুট কৰিবা যাতে আমাৰ ভিতৰত অৰ্থাৎ ব্ৰ্যাকেটৰ ভিতৰত এইখিনি ধুনিয়াকৈ সাইনত কিবা এটা কোৱান্টিটি আহি যায় তেতিয়া আমি বাহিৰৰ সাইন ইনভাৰ্সৰ লগত এই সাইনটো ক্যান্সেল খেদাব পাৰিম আৰু খেদাব পাৰিলে নিশ্চয় আমাৰ প্ৰুফটো ওলাই যাব তো এটা সোয়া এই যিখিনি আছে 3x 4x cube এইটো তুমি জনা ক্লাস 11 ৰ সাইনৰ কোনটো ফৰ্মুলাৰ লগত মিলিছে তো জাস্ট খেটো আইডিয়া কৰিবা যে তুমি জানা ক্লাস 11 ৰ সাইনৰ কোনটো ফৰ্মুলাৰ লগত এইখিনি মিলিছে মানে এনেকুৱা শেপত কোনটো ফৰ্মুলা আছিল তো আমি যদি অকমান মনত কৰো sin 2x মানে আছিল আমাৰ 2 sin x cos x বা sin 2x মানে আৰু কি পাইছিলা sin 2x মানে পাইছিলো আমি twice 10x by 1 plus 10 square x আৰু ঠিক তেনেকৈ sin 3x মানে পাইছিলো আমি 3 sin x minus 4 sin cube x তো অকমান যদি মন কৰিছা এইটো ফৰ্মুলা আৰু এইখিনি কোৱান্টিটিৰ শেপটো একেই বিকজ ইয়াতে 3x আছে তো আমি 3 sin x পাইছিলো আৰু ইয়াতে 4x cube আছে আমি 4 sin cube পাইছিলো সো x ৰ ঠাইত মই কি আনিব লাগিব sin আনিব লাগিব সো ইয়াতে মই কি পুট কৰিলো এটো নিজৰ আইডিয়া এইখিনি তো মই কি পুট কৰিলো লেগ x equal sin x পুট কৰিব নোৱাৰো যেটো x আছে সো sin থিটা তো এনেকুৱাকে মই ধৰি ললো তো ধৰাৰ লগে মোৰ কোৱেশ্চনটো কি হৈ গল লেফট সাইডত sin inverse 3 sin theta minus 4 sin cube theta হৈ গল x বিলাকৰ ঠাইত sin theta পুট কৰিলো কৰাৰ লগে মোৰ ভিতৰৰখিনি এটা ফৰ্মুলাত পৰি গল sin 3 theta ফৰ্মুলা আই গল because sin 3x আছিল so sin 3 theta তো এটা sin inverse sin cancel গলে কি ৰব 3 theta again মন কৰিবা এইটোৰ পৰা আমি পাও theta equal যদি sin to leftত নিয়া কি পাবা theta equal sin inverse x so ইয়াতে 3 theta ঠাইত কি হ'ব আমাৰ sin inverse x তো আলটিমেটলি আমি কি পাই গলো লেফট হ্যান্ড সাইড পাই গলো equal to left hand side hence proved আশা কৰিছো সকলোৱে ধৰিব পাৰিছা বুজি পাইছা আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট বক্সত জনাই দিবা মই নিশ্চয় নেক্সট ক্লাছত সেইখিনি বুজাই দিবলৈ যত্ন কৰিম সিমিলাৰলি কোৱেশ্চন নম্বৰ 2 যেটো আছে কোৱেশ্চন নম্বৰ 2 তো মই কৰি নিদিও জাস্ট হিন্টস এটা দিছো তোমালোকে কৰিব ট্ৰাই কৰিবা cos inverse 4x minus 4x cube minus 3x আছে তো ইয়াৰো সেম তোমালোকে এইটো পাৰ্টত x ৰ ঠাইত কি ভ্যালু বহালে cosত আহিব হেতু উলিয়াব ট্ৰাই কৰিবা অৰ্থাৎ cosৰ কি ফৰ্মুলা ক্লাস 11 ত তুমি পোৱা এইটো শেপত আছিল হেতু উলিয়াব ট্ৰাই কৰিবা তোমালোকে আগৰ ফৰ্মুলাৰ পৰা তো আমি জানো cos twice x মানে পাইছিলা তোমালোকে cos square x মানে sin square x যেটো এইটো শেপত নাই then cos twice x মানে তোমালোকে পাইছিলা 2 cos square x minus 1 বা 1 minus 2 sin square x যিবিলাক হেতু শেপত নাই then cos 3x ত ভাবা cos 3x মানে পাইছিলা
4 cos cube x minus 3 cos x অর্থাৎ এইটো আমাৰ এইটো ফৰ্মুলাত আছে সেপত আছে সব 4x cube টাইপত আছে আৰু 3x টাইপত আছে তো হয়তো ধৰিব পাৰিছা তোমালোকে x ৰ ঠাইত কি পুট কৰিব লাগিব তো let x equal cos theta পুট কৰি দিবা তো পুট কৰি আগৰ দৰে তোমালোকে সলভ কৰিব ট্ৰাই কৰিবা নিশ্চয় তোমালোকৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড মিলি যাব আশা কৰিছো বুজি পাইছা এইখিনি একদম সিম্পল নেক্সট আহিছো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ত আছে তোমালোকৰ tan inverse 2 by 11 plus tan inverse 7 by 24 equal tan inverse half এটো প্রুফ কৰিব দিছে তো মন কৰিবা আমি ফার্স্ট 11 সাইডতে কৰিব ট্ৰাই কৰিম তো তোমালোকে গিভেন 11 সাইড লিখি লবা লিখিলেছো এই দুটা পার্ট যদি মন কৰিছা আমি আমাৰ আগৰ ক্লাছত পোৱা ফৰ্মুলা তাত মিলিছে এটো মই তো এতিয়া তোমালোকক কৈছিলো যে বহুত ইউজ হ'ব ফৰ্মুলাটো tan inverse x plus tan inverse y ফৰ্মুলা আৰু tan inverse x plus tan inverse আমি দুটা ফৰ্মুলা পাইছিলো এটা আছিল আমাৰ tan inverse x plus y by 1 minus xy when xy is less than 1 আৰু তা আছিল আমাৰ xy greater than 1 ৰ কাৰণে আছিল তো ইয়াতে ফার্স্ট আমি x ৰ ঠাইত আছে এইটো ভ্যালু y ঠাইত আছে আমাৰ এইটো ভ্যালু তো আমি দুটা মাল্টিপ্লাই কৰিছা অৰ্থাৎ xy যদি মই উলিয়াই চাও 2 by 11 into 7 by 24 যদি মই কৰিছা কিমান হ'ব ওপৰত হ'ব 2 into 7 কৰিলে 14 আৰু তলত 11 into 24 কৰিলে কিবা এটা বহুত ডাঙৰ কোৱান্টিটি পাবা আৰু যেতিয়া এই ডাঙৰ কোৱান্টিটিটোৰে 14 ক ডিভাইড কৰিবা দেন obviously এটো কি পাবা it must be less than 1 তো less than 1 হলে আমাৰ এটো প্ৰপাৰ্টি satisfied হ'ব সো ফার্স্ট ফৰ্মুলা আহিব আৰু ফার্স্ট ফৰ্মুলা মতে আমাৰ কি আহিব tan inverse ওপৰত আহিব x plus y that means 2 by 11 plus 7 by 24 and then 1 minus 2 by 11 1 minus xy so 1 by 2 by 11 into 7 by 24 তো এটা অকমান এখিনি সিম্পলিফাই কৰিব লাগে সো ওপৰত এলসিয়াম আহিব আমাৰ 11 into 24 আহিব আইলে তো 2 ৰে 24 ক মাল্টিপ্লাই কৰিলে হ'ব 48 plus 7 ৰে 11 ক মাল্টিপ্লাই কৰিলে হ'ব আমাৰ 77 তলৰটো সেম কেস আমাৰ এলসিয়াম আহিব 11 into 24 আইলে ইফালে হ'ব 11 into 24 minus 2 into 7 কৰিলে হ'ব 14 মই এখিনি আৰু ইমান বুজাই দিয়া নাই কাৰণ এলসিয়াম লোৱা তোমালোক এটা ক্লাস 12 ৰ ষ্টুডেন্ট যেটো নিশ্চয় সকলে পাৰিবা এখিনি সিম্পলিফাই কৰিব তো নেক্সট আহিব আমাৰ tan inverse ইয়াৰে ওপৰৰো আমাৰ ডিনোমিনেটৰত এইটো আছে তলতো সেম আছে সো ক্যান্সেল যাব এটা ওপৰত ৰব আমাৰ 48 plus 77 আৰু তলত ৰব 11 into 24 minus 14 so 11 ক যদি 24 ৰে মাল্টিপ্লাই কৰা 414422 অৰ্থাৎ 264 minus 14 তো ওপৰত পাবা প্লাস কৰিলে এই দুটা প্লাস কৰিলে 7 এতে 15 8 15 1 11 12 আৰু তলত 264 ৰ পৰা 14 গলে পাবা 250 সো এইটো এইটোক দুই বাৰ যাব তো দ্যাট মিন্স ওপৰত আছে এটা 1 ৰব কিমান পাবা tan inverse half so equal to right hand side তো আমি right hand side ৰ ইকুয়াল পাই গলো আশা কৰিছো সকলো এখিনি ধৰিব পাৰিছা তোমালোকে অকমান নিজো মাথাটো লগাব ট্ৰাই কৰিবা তেতিয়াহে বস্তুবিলাক বেছি ভালকে তোমালোকৰ ক্লিয়াৰ হ'ব Next আহিছো 4 number question 4 number question ত আছে আমাৰ 2 tan inverse half 2 tan inverse half plus tan inverse 1 by 7 tan inverse 1 by 7 equal tan inverse নাই ৰব দিয়ক বাৰু sorry student অকমান এই বাইৰৰ পৰা দাদা জনে মাত দিলে তো নেক্সট কোৱেশ্চনত আহিছো আমি 4 নাম্বাৰ কোৱেশ্চন 2 tan inverse half plus tan inverse 1 by 7 equal tan inverse 31 by 31 by 17 তো ইয়াতো সেম আমি ফার্স্ট 11 সাইড লৈছো 11 সাইডত আছে আমাৰ 2 tan inverse half plus tan inverse 1 by 17 tan inverse 1 by 17 কিন্তু এটো কোৱেশ্চনত মন কৰিবা আমি ডাইৰেক্টলি tan inverse x plus tan inverse y ফৰ্মুলা ইউজ কৰিব নোৱাৰো বিকজ ইয়াতে এটা আমাৰ টাৰ্ম থাকি গল 2 তো প্ৰথমতে আমি এই 2 টাৰ্মটো নোহোৱা কৰিব লাগিব আৰু তাৰ পিছতে আমি আমাৰ মতে প্ৰসিড কৰিব পাৰিম তো এটা এইটো 2 tan inverse x টাইপত আছে তো 2 tan inverse x অৰ্থাৎ 2 tan inverse x tan inverse ত নিব পৰা ফৰ্মুলা কি পাইছিলা তোমালোকে মনত কৰিব লাগিব আৰু মই মোৰ লাষ্ট ক্লাছত দিছিলো 2 tan inverse x 2 tan inverse x tan inverse ত নিব পৰা ফৰ্মুলা মই দিছিলো হেতু আছিল আমাৰ tan inverse 2x by 1 minus x square so এটো আমি 2 tan inverse ক যেটা tan inverse ক লৈ যাম মানে 2 টো নোহোৱা কৰিম তেতিয়া ওপৰত আহিব twice x that means 2 into half আৰু তলত আহিব 1 minus x square means 1 minus half whole square আৰু plus tan inverse
ইনভার্স কি আহিব আমাৰ 1/7 আহিব তো এটা ওপৰত পালো আমি এটো 2 2 ক্যান্সেল যাব তো ক্যান্সেল গলে ওপৰত থাকিব আমাৰ অনলি 1 আৰু তলত এটো 1/4 হ'ব অৰ্থাৎ এনেকুৱা হ'ব 1 - 1/4 হ'ব এইখিনি 1 - 1/4 আৰু ইয়াৰ যদি মই এলসিয়াম লও 4 লোৱা যাব 4 - 1 means 3 অৰ্থাৎ তলত আহিব আমাৰ 3/4 আৰু এইফালে আছে আমাৰ 10 ইনভার্স 1/7 তো এইখিনি আমি এটা ক্যালকুলেশন কৰিব লাগে কাখৰ এই ফৰ্মুলা বিলাক যিবিলাক মই লিখি দিছো তোমালোকে এই ফৰ্মুলা বিলাক লিখি লবা তেতিয়া তোমালোকৰ পিছত কনফিউজন নালাগে তো নেক্সট স্টেপত আমাৰ এই যেটো 3/4 আছে 4 টো ওপৰত উঠি যাব অৰ্থাৎ এনেকুৱা হৈ যাব 10 ইনভার্স 4/3 হ'ব আৰু এইফালে আছে আমাৰ 10 ইনভার্স 1/7 তো এতিয়া আমি এইখিনিৰ আকৌ 10 ইনভার্স x plus 10 ইনভার্স y ফৰ্মুলা ইউজ কৰিম তো 10 ইনভার্স x plus 10 ইনভার্স y আছিল আমাৰ 10 ইনভার্স x plus 10 ইনভার্স y divided by 1 minus 10 inverse x into y কিন্তু এইটো ফৰ্মুলা ইউজ কৰাৰ আগত তোমালোকে ফাৰ্স্ট xy টো সদায় মাল্টিপ্লাই কৰি চাবা ইয়াতে যদি xy মাল্টিপ্লাই কৰা আমি দেখা পাম ওপৰত 4 তলত হ'ব 21 তো এইটোৰে যেতিয়া 4 ক ডিভাইড কৰিব অলৱেজ লেছ দেন 1 পাবা সো মই ডাইৰেক্টলি আমাৰ ফৰ্মুলাটো ইউজ কৰি দিলো যেটো আমাৰ লেছ দেন 1 ৰ কাৰণে ফৰ্মুলা আছিল তো এতিয়া আমাৰ ক্যালকুলেশন গলে কি হ'ব এটো তলত 3 আছে এটো আমাৰ 7 আছে তো এইখিনি অকমান আমি সিম্পলিফাই কৰিব লাগে তো ওপৰত আমি 7 আৰু 3 ৰ এলসিয়াম লম 21 ললে এটো হ'ব আমাৰ 28 plus 3 আৰু তলতো আমি এলসিয়াম লম 21 মাইনাস হ'ব আমাৰ 4 তো ওপৰত পাবা তোমালোকে এটো তো এই দুটা 21 ক্যান্সেল যাব ওপৰত পাবা 28 plus 3 means 31 আৰু তলত পাবা 21 minus 4 means 17 that means our right hand side আশা কৰিছো সকলোৱে এইখিনি বুজি পাইছা আৰু যদি এইখিনি বুজি পাইছা এইখিনি তোমালোকে লিখি লৈ তোমালোকে আমাৰ যিখিনি এক্সাম্পলত কোৱেশ্চন দিয়া আছে সেইখিনি সলভ কৰিব ট্ৰাই কৰিবা আৰু যদি চেনেলটো মানে ক্লাস কৰি ভাল লাগিছে তেন্তে আশা কৰিছো চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকৰ ফ্ৰেন্ড বিলাকৰ লগত মোৰ ভিডিও বিলাক শেয়াৰ কৰিবা যাতে মোৰ এই সামান্য প্ৰচেষ্টাখিনি সকলোৱে পাবলৈ সক্ষম হয় থ্যাংক ইউ